তো ফ্ৰেণ্ডছ মই জাষ্ট লগাই আহিলোঁ। ফাগুন চ'ত মাহত এইটোৱে প্ৰব্লেম, পানী দিলেও পানী শুকাই মৰুভূমি হৈ যায়। এনেকুৱা লাগিছে যেন পানীয়ে দিয়া নাই, কি অৱস্থা হ'ব। এইবিলাকতো লাগিছে ফাগুন মাহ, চাওক ফাগুন চ'ত মাহ অৱস্থা লেৰেলি পেৰেলি একদম শেষ হৈ গৈছে একদম অৱস্থা। এইখন হ'ল লোকনাথ কাৰ্টুন আৰু এইটো হ'ল দৰ্শক কাৰ্টুন দৰ্শক। চ' গাইজ ৱেলকাম বেক টু মাই নিউ ব্লগ। আজি অকণমান ঘৰতে আছোঁ, এতিয়া ভাবিছোঁ মুলতানী মিট্টি লগাওঁ। মানে মোৰ কি হ'ল, ইয়াত অকণমান হেডছ উঠিছিলে। চ' হেডছবিলাক মেডিচিন খাই ঠিক হ'ল, কিন্তু তাৰে যোনটো হেডছৰ মানে দাগটো, সেই দাগটো থাকি গ'ল। এতিয়া দাগবিলাক গুচাবৰ কাৰণে বহুতে ক'ল মুলতানী মিট্টিও লগাব পাৰে। মুলতানী মিট্টি এটা আনিছোঁ, সেইটো অকণমান ট্ৰাই কৰি আছোঁ, এইকেইদিন চাওঁ কি হয়। ফ্ৰেণ্ডছ মই জাষ্ট লগাই আহিলোঁ। চৰি মই হয় মানে এইবোৰ লগাইছোঁ ন, পাহৰি গৈছিলোঁ মানে মই নে কোন বুলি। আৰু মানে যি নহওক অকণমান সৌন্দৰ্য সজ্জা কৰিব লাগে, কাৰণ মোৰ কিবা এটা প্ৰব্লেমৰ কাৰণে কৰি আছোঁ এইটো বস্তু। চ' এতিয়া 15-20 মিনিটমান পিছত ধুই দিম, ধুই পেলাই গা পা ধুই আহি ব্লগটো মই আগুৱাই লৈ যাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিবলৈ একদম কিন্তু নাপাহৰিব, আগতে কৈ দিছোঁ। চ' আজি এইডাল ৰিপ্লেচ কৰোঁ, এইডাল বাহিৰত থওঁ আৰু বাহিৰৰ পৰা এটা ভিতৰত লৈ আনিম। আমি সদায় ইনডোৰ প্লেণ্টছবিলাক আমি সদায় ৰিপ্লেচ কৰি থাকিব লাগে, ৰিপ্লেচ কৰিলেহে ভালদৰে জীয়াই থাকে। যদি এটা ঠাইতে থৈ দিওঁ আমি ভিতৰত, তেতিয়াহ'লে মৰি যায়। চ' এইডাল আজি ভিতৰত থৈ দিম। চ' দুদিন ইটো ইয়াত থাকিব, দুদিন সিটো বাহিৰত থাকিব। ফ্ৰেণ্ডছ মই বৰ্তমান গা পা ধুই ফ্ৰেছ হৈ নমো কৰি আহি গ'লোঁ, আৰু এতিয়া জাষ্ট বহিলোঁ ৰুমত। ভাবিছোঁ এটা আপোনালোকক সৰু চাই মই এটা বাস্তুশাস্ত্ৰৰ এটা নলেজ দিব বিচাৰিছোঁ, একদম শ্বৰ্ট নলেজ দিম। আপোনালোকে প্লিজ একদম বৰিং নহ'ব, আপোনালোকে শেষলৈ চাব। আজি মই নলেজটো আপোনালোকক দিম কি, যোনটো আমাৰ অধ্যয়ন কক্ষ, মানে আমাৰ যোনটো ষ্টাডি ৰুম, সেই ষ্টাডি ৰুমৰ ওপৰত মই জাষ্ট 2-3 আষাৰমান কথা ক'ব বিচাৰিছোঁ, যোনটো আমাক বাস্তুশাস্ত্ৰই কৈছে। মই ফাৰ্ষ্ট আপোনালোকক ক'ব বিচাৰিছোঁ যে যোনটো আমাৰ ষ্টাডি ৰুম হয়, বহুতেই ভাবে যে ষ্টাডি ৰুমটো কোনখিনিত বনাব লাগে, কোনখিনিত বনাব নালাগে। ষ্টাডি ৰুমটো আপোনালোকে হয় বেডৰুমৰ ভিতৰত বনাব পাৰে, নাইবা আপোনালোকে একদম বেডৰুমৰ ছাইডত বনাব পাৰে। ল'ৰা ছোৱালীৰ বেডৰুম য'ত থাকে, সেই বেডৰুমৰ ছাইডৰ ৰুমটোতে ষ্টাডি ৰুম কৰিব লাগে সদায়, নাইবা বেডৰুমটোৰ ভিতৰত এক্সট্ৰাকৈ ষ্টাডি ৰুম আপোনালোকে বনাব পাৰে। আৰু বেডৰুমৰ ভিতৰতো ষ্টাডি কৰিব পাৰে। এতিয়া মই আপোনালোকক দিশবিলাক কৈ যাম যে ক'ত কৰিব লাগে ষ্টাডি, ক'ত কৰিব নালাগে। যোনটো আমাৰ ষ্টাডি ৰুম হয়, সেই ষ্টাডি ৰুমত আমাৰ সদায় চকী মেজ আমাৰ ৰখা হয়, মানে আমাৰ টেবুল চেয়াৰ আমাৰ ষ্টাডি ৰুমত ৰাখিবই, যোনটো বস্তু মেইন এচেঞ্চিয়েল হয়। চ' যেতিয়া আমি ষ্টাডি ৰুমত ষ্টাডি কৰিম, তাৰে আমাৰ টেবুল চেয়াৰখন এনেকুৱা ঠাইত থাকিব লাগে যাতে আমি পঢ়াৰ সময়ত আমাৰ মুখখন সদায় পূব ছাইডত হয়। এতিয়া মই যে বহি আছোঁ, মোৰ সন্মুখ ছাইডটো হ'ল পূব ছাইড হয়। আপোনালোকে যেতিয়া ষ্টাডি ৰুমত আপোনালোকে বহিব, আপোনালোকে এটা বস্তু মন কৰিব লাগিব যে মই যে বৰ্তমান বহি আছোঁ চেয়াৰখনত, মোৰ সন্মুখৰ ছাইডটো হ'ব লাগিব পূব ছাইড। চ' পূব ছাইডে মুখ কৰি যেতিয়া আমি বহিম, তেতিয়া আমাৰ তাত মানে আমাৰ জ্ঞানৰ বৃদ্ধি বেছি হোৱা বুলি আমাক বাস্তুশাস্ত্ৰই কৈ যায়। কিন্তু এইটো কথা হ'ল কি, আমাৰ যোনটো ষ্টাডি ৰুমটো যদি বেলেগ এক্সট্ৰাকৈ হয় তেতিয়াৰ কথা। আৰু যদি আপোনালোকে ষ্টাডি আপোনালোকে নিজৰ বেডৰুমৰ ভিতৰত কৰে, যেনেকৈ মোৰ এইটো বেডৰুম হয়, মোৰ ষ্টাডি মই কৰোঁ বেডৰুমৰ ভিতৰত। যদি আপোনালোকে নিজৰ বেডৰুমটোতে আপোনালোকে চকী মেজ ৰাখে, যদি আপোনালোকে নিজৰ বেডৰুমটোতে আপোনালোকে চকী মেজটো এটা কথাতে আপোনালোকে ৰাখে, তেতিয়াহ'লে আপোনালোকে সদায় পশ্চিম দিশত আপোনালোকে চকী মেজযোৰ থৈ দিব। ৰুমটোৰ পশ্চিম দিশত আপোনালোকে চকী মেজযোৰ থৈ দিব, তেতিয়া জ্ঞানৰ বৃদ্ধি বেছি হোৱা বুলি আমাক বাস্তুশাস্ত্ৰই হৈ যায়। আৰু এটা কথা হ'ল, যোনটো আমাৰ ষ্টাডি ৰুমৰ মই আপোনালোকক কথা ক'লোঁ, ষ্টাডি ৰুমৰ সদায় আপোনালোকে চকী মেজযোৰ এনেকৈ থ'ব যাতে আপোনালোকে পূব ছাইডত মুখ কৰি আপোনালোকে পঢ়িব পাৰে। কিন্তু আপোনালোকে এটা বস্তু মন কৰিব, কথাটোৰ যাতে দৰ্জাৰ একদম সন্মুখতে চকী মেজযোৰ নহয়, বুজিছেনে কথাটো? আমাৰ ষ্টাডি ৰুমত যোনখন দৰ্জা থাকে, দৰ থাকে, সেই দৰৰ একদম সন্মুখ ভাগতে আমাৰ চকী মেজযোৰ আমাৰ ৰাখিব নালাগে। সেইটো মানে হোৱাটো বেয়া বুলি বাস্তুশাস্ত্ৰই কয়। চ' দৰ্জাখন বাদ দি বেলেগ এটা চুক বা ছাইড এনেকৈ চকী মেজযোৰ ৰখাটো ভাল। আৰু আমাৰ বহুতৰে ঘৰত গ্ল'ব থাকে, আমাৰ এই যোনটো গ্ল'ব আমি মেপ চাব পাৰোঁ, যোনটো গ্ল'ব, সেই গ্ল'ব বহুতৰে ঘৰত থাকে। আৰু বহুতে কিছুমান ডেক'ৰেশ্যনৰ কাৰণে আনে, আৰু কিছুমানে মেপ চাবৰ কাৰণে আনে। সেইটো যদি আপোনালোকে ষ্টাডি ৰুমত ৰাখে, সেই গ্ল'বটো আপোনালোকে সদায় পূব আৰু উত্তৰ যোনটো চুক, ঈশান কোণ বুলি কয়, ৰুমটোৰ সেই ঈশান কোণত আপোনালোকে গ্ল'ব থৈ দিব। পূব আৰু উত্তৰৰ কৰ্ণাৰত আপোনালোকে গ্ল'ব থ'লে
ভাল হয় চ' ফ্ৰেণ্ডছ জাষ্ট এটা সৰু চাই শ্বৰ্ট ইনফৰ্মেশ্যন বাস্তুশাস্ত্ৰৰ নলেজ মই আপোনালোকক দিছোঁ মোৰ ব্লগৰ মাধ্যমেৰে যোনটো ষ্টাডি ৰুম আমাৰ কাৰণে আমাৰ প্ৰত্যেকৰে কাৰণে বহুত ইম্পৰ্টেণ্ট হয় কোনপিনে মুখ দি আমি ষ্টাডি কৰিম কোনপিনে পঢ়ি পেলাই আমি পঢ়িম সেইবিলাক বাস্তুশাস্ত্ৰ আমাক কৈ যায় আগৰ দিনত এইবিলাক আমাৰ ককা আইতাই কৈছিলে যে সদায় পূব চাইডে মুখ কৰি পঢ়িবি তেতিয়া মানে জ্ঞান অৰ্জন বেছি ভাল হয় এইবিলাক আমাৰ কৈছিলে কিন্তু ককা আইতাই কেতিয়াও কোৱা নাছিল যে সেইটো বাস্তুশাস্ত্ৰ বুলি ককা আইতাও জনা নাছিল সেইটো বাস্তুশাস্ত্ৰ বুলি আমাক কয় যে নিয়ম হয় নিয়ম নহয় সেইটো কয় বাস্তুশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ কি হয় জানে আপোনালোকক মই কৈ আছোঁ যোনবিলাক আমাৰ আগৰ যে বশিষ্ঠ মুনিয়ে হওক বা যিমান ভাল ভাল মুনি আছিল তেওঁলোকে আমাৰ সদায় দিশৰ লগত মিলাই আমাৰ বাস্তুশাস্ত্ৰখন ৰচনা কৰিছিল মানে পূব সাইডত কি হয় পশ্চিম সাইডত কি হয় উত্তৰ সাইডত কি হয় দক্ষিণ সাইডত কি হয় সো কমপ্লিট সাইডবিলাক ওপৰত ডিপেন্ড কৰি আমাৰ বাস্তুশাস্ত্ৰ উৎপত্তি কৰিছিল মানে আমাৰ কি হয় পৃথিৱীৰ প্ৰত্যেকটো সাইডৰ এটা এটা কাম থাকে যেনেকৈ অগ্নিকণ অগ্নিকণ হ'ল পূব আৰু দক্ষিণৰ যোনটো চুক অগ্নিকণ বুলি কয় সেই অগ্নিকণ গৰম বতাহ মাৰি থাকে অগ্নিকণৰ পৰা বহুত গৰম বতাহ মাৰি থাকে চ' গৰম বতাহ ঠাইত কি ৰাখিব লাগে কিটচেন ৰাখিব লাগে আমাৰ যোনবিলাক লাইটৰ বস্তুবিলাক ৰাখিব লাগে ট্ৰেন্সফৰ্মাৰ ৰাখিব লাগে চ' গৰম বস্তুবিলাক যদি সেই গৰম ঠাইত থোৱা যায় বেছি দিন লাষ্টিং কৰে কিন্তু তাৰ অপজিট ছাইড হ'ল বায়ুকণ মানে আমাৰ যোনটো উত্তৰ পশ্চিমৰ যোনটো চুক হ'ল সেইটো হ'ল বায়ুকণ সেই বায়ুকণত যদি আপোনালোকে অগ্নিৰ বস্তু ৰাখে নুমাই যাবনে নাই চ' সেনেকুৱা ওপৰত ডিপেণ্ড কৰি আমাৰ বাস্তুশাস্ত্ৰটো উৎপত্তি কৰিছিল আগৰ দিনৰ জ্ঞানী পুৰুষবিলাকে মানে আমাৰ যোনবিলাক জ্ঞানী মুনি আছিল তেওঁলোকে উৎপত্তি কৰিছিল কিন্তু আমাৰ যোনটো বৰ্তমান যুগত মানুহে কয় বাস্তুশাস্ত্ৰ আমি নামানো বাস্তুশাস্ত্ৰ আমি ভাল নাপাওঁ চ' এইটো বস্তু নামানা নহয় আমি মানিব লাগে কাৰণ সেইটো বস্তু আমাৰ দিশৰ ওপৰত ডিপেণ্ড কৰি বাস্তুশাস্ত্ৰখন ৰচনা কৰিছিল মই যোনখিনি নলেজ ল'ব বিচাৰিছোঁ সেইখিনি কথা আপোনালোকৰ লগত মই সদায় শ্বেয়াৰ কৰি যাওঁ আৰু আগতো মই সেইখিনি বস্তু শ্বেয়াৰ কৰি যাম মই আগৰ এটা ব্লগত আপোনালোকক দেখুৱাইছিলোঁ এইটো মানে মগত এডাল ৰোৱা জাষ্ট সৰুকৈ এডাল পুলি লগাইছিলোঁ এটা মানে কাটিং লগাইছিলোঁ এইটো বস্তু এনেকৈ ডাঙৰ হৈছে এতিয়া ট্ৰিম কৰিব লাগিব ট্ৰিম কৰা নাই বহুত দিনৰ পৰা আজি এইটো মানে ৰ'দত দিওঁ আজিৰ পৰা 2 সপ্তাহমান আগতে এইটো বস্তু ৰ'দত দিছিলোঁ আৰু দিয়া নাই এতিয়া ৰ'দত দি দিওঁ এইটো অকণমান চ' এইডাল ৰ'দত থাকক আজি কমপ্লিট দিনটো ইভিনিং লৈ যাম এতিয়া ফ্ৰেণ্ডছ 6টা বাজু সময় ইভিনিঙৰ সময় ফ্ৰেণ্ডছ ইভিনিঙৰ সময়ত অকণমান প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব খোজোঁ এই মহকেইটাৰ উৎপাতত মানে একো কৰিব নোৱাৰি জানেনে চিৰিয়াছলি গৈছোঁ যাৰ ভিতৰত সন্ধিয়া সময়ত যদি ভাবে যে কিবা এটা ঠাইত বহো কিবা এটা ঠাইত থিয় হওঁ এই মহকেইজনী উৎপাতত মানে একো নহয় আৰু মই আপোনাক এটা কথা কওঁ মহৰ উৎপত্তি কেনেকুৱা হৈছিল জানেনে আপোনালোকে মই নাজানো দে সৰু কালত মানে এইবিলাক বস্তু কৈছিলে কোনোবাই সঁচা মিছা মই নাজানো মই যোনখিনি জানো সেইখিনি বস্তু আপোনালোকক কৈ আছোঁ যেতিয়া মহাদেৱ শিৱ মানে কোৱাত আছিলে সন্ধিয়াৰ সময়ত মা পাৰ্বতীয়ে মানে মহাদেৱ শিৱক মানে মাতিবৰ বাবে কি কৰিছিল এইবিলাক মহ দা কিবা কিবি মানে পঠিয়াই দিছিল যাতে শিৱক মানে হুলস্থুল কৰি সোনকালে শিৱ মানে গুচি আহে তাৰে পৰা তো তেনেকৈ মহ দা মানে উৎপত্তি হৈছিল আৰু মানে মাতা পাৰ্বতীয়ে মানে উৎপত্তি কৰি তেনেকৈ পঠিয়াই দিছিল আৰু মানে সেইটো কাৰণে মানে সন্ধিয়াৰ সময়ত মানে মহ দা উৎপত্তি কৰিছিল চ' সেইটো বস্তু এতিয়ালৈকে থাকি গ'ল যোনটো বস্তু আমি এতিয়া ভুগি আছোঁ এতিয়া মই চাই আছোঁ TLC ফুড প্ৰগ্ৰাম মই এইটো চেনেলত ফুড প্ৰগ্ৰাম বিৰাট ভাল পাওঁ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে যেতিয়া মানে ঘৰত থাকোঁ যেতিয়া বহি থাকোঁ তেতিয়া মানে ফুড প্ৰগ্ৰাম চাব পাৰে আৰু যোনে যোনে আৰ্কিটেক্ট ইণ্টেৰিয়ৰ ডিজাইনাৰ হয় তেওঁলোকৰ বাবেও ধুনীয়া ধুনীয়া ইয়াতে প্ৰগ্ৰাম দিয়ে না মোৰ ইভিনিং ৱাক টাইম অকণমান ইভিনিং ৱাক কৰি আহোঁ এতিয়া ফ্ৰেণ্ডছ মই আছোঁ বেলতলা বজাৰত অকণমান কিবা কিবি চব্জি লৈ যাওঁ ঘৰৰ কাৰণে এতিয়া ফ্ৰেণ্ডছ অকণমান বেলতলা বজাৰৰ পৰা চব্জি উঠালোঁ এতিয়া ঘৰ মোৱা যাত্ৰা চ' ফ্ৰেণ্ডছ যাতে মই ঘৰ পালোহি এতিয়া অকণমান কিবা কাম আছে সেইখিনি কৰোঁ কিন্তু আজি ব্লগটো মই ইয়াতে সামৰিছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব আপোনালোকৰ নেক্সট ভিডিঅ' আজিলৈ কি হ'ব টাটা বাই বাই কলিকতা মুম্বাই না টাটা চ' বাই বাই